চীনৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক। ৰঙা চীনৰ বিৰুদ্ধে এইবাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ডিজিটেল যুদ্ধ ঘোষণা কৰিছে। এইবাৰ পুনৰবাৰ ভাৰতবৰ্ষৰ নিৰাপত্তাৰ খাতিৰত বা দেশৰ সাৰ্বভৌমত্বৰ খাতিৰত চীনৰ ৫৪টাকৈ চীনা এপ্লিকেশ্যন নিষিদ্ধ কৰিলে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে। আপুনিও সাৱধান হওক, যদি আপোনাৰ মোবাইলত এইসমূহ এপছ আছে তেতিয়াহ'লে এতিয়াই আপোনালোকে ডিলিট কৰক, কিয়নো এই এপসমূহে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব পাৰে, যাৰ কাৰণে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ ৫৪টাকৈ চীনা এপ্লিকেশ্যন নিষিদ্ধ কৰিছে দেশত। আজি এই বিষয়টোক লৈ সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। পুনৰ ৫৪টাকৈ চীনা এপ বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে। আপোনাৰ মোবাইলতো থাকিব পাৰে এইসমূহ এপ। দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। সুইট সেলফি HD, বিউটি কেমেৰা, ভিভা ভিডিঅ' এডিটৰ, এপ লক, ডুৱাল স্পেচ লাইটকে ধৰি ৫৪টাকৈ এপ নিষিদ্ধ কৰিলে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে। ২০২০ চনৰ জুন মাহত ২২৪টা চীনা এপ বন্ধ কৰিছিল কেন্দ্ৰীয় চৰকাৰে, আৰু আজি পুনৰ ৫৪টাকৈ চীনা এপ বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক লাইভ।